মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই একাদশ শ্ৰেণীৰ তৰ্ক বিজ্ঞানৰ দৰ্শনৰ যিটো প্ৰতীকাত্মক তৰ্ক বিজ্ঞান পাঠ আছে, সেই পাঠত আছে 15 মাৰ্কছ। মই অতি সহজকৈ তোমালোকক বুজাম, ভালদৰে মনোযোগ দিবা আৰু ভিডিঅ'টো ভাল লাগিলে শিক্ষকতা কমেণ্ট কৰিবা। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ এই পাঠত প্ৰথমত আছে আমাৰ কিছুমান ফলন আছে, সত্যতা ফলন কয়। তাৰে এই সত্যতা ফলন আমি 5 প্ৰকাৰ জানো, তোমালোকে হয়তো জানা। তাৰে 1 নম্বৰ হৈছে নঅৰ্থক ফলন, নেগেশ্যন পি কয় ইংৰাজীত। সংযোজক ফলন, বৈকল্পিক ফলন 4 নম্বৰ, নিহিতাৰ্থক ফলন আৰু 5 নম্বৰ সমাৰ্থক ফলন। ইংৰাজীত নেগেশ্যন পি, 2 নম্বৰ পি ডট কিউ সংযোজক ফলন, 3 নম্বৰ পি ভেল কিউ, 4 নম্বৰ পি ইমপ্লাইজ কিউ আৰু 5 নম্বৰ পি ট্ৰিপল বাৰ কিউ। এনেকৈ আমি ক'ব পাৰোঁ। এতিয়া যদি এইকেইটা ফলনক আমি সত্যতা তালিকাত প্ৰকাশ কৰোঁ, তাৰ আগতে তোমালোকে কেইটামান কথা মনত ৰাখিবা। আমাৰ কিছুমান কথা মনত ৰাখিব লাগিব। পিৰ মান সদায় মনত ৰাখিবা, যদি সন্মুখত একো নাথাকে, পিৰ মান 2টা টি আৰু 2টা এফ। তো কিউৰ মান টি এফ টি এফ। নেগেশ্যন পিৰ মান ডাবল এফ ডাবল টি আৰু নেগেশ্যন কিউৰ মান এফ টি এফ টি। তো তোমালোকে জানাই যে টি মানে হৈছে সঁচা আৰু এফ মানে মিছা, ট্ৰু অৰ ফলছ। 1 নম্বৰটো যদি পি ডট কিউ আমি সত্য তালিকাত প্ৰকাশ কৰোঁ, তেতিয়া পিৰ মান তোমালোকে অলপ আগত জানিলা যে পিৰ মান যদি সন্মুখত একো নাথাকে, 2টা টি আৰু 2টা এফ, আৰু কিউৰ মান টি এফ টি এফ। এতিয়া তোমালোকে মন কৰিবা, এই ডট বা সংযোজৰ ক্ষেত্ৰত এটা নিয়ম আছে। সেইটো যদি দুয়োফালে সঁচা হয়, অৰ্থাৎ দুয়োফালে টি হয়, তেন্তে হ'ব টি আৰু বাকীবোৰ হ'ব এফ, মানে বাকীবোৰ মিছা হ'ব। বুজিলা? পিৰ মান 2টা টি 2টা এফ আৰু কিউৰ মান চোৱা তলত লিখা আছে টি এফ টি এফ। এতিয়া আমি মাজতটো বাকী আছে, মানে অৰ্থাৎ ডটৰ মানটো আমাৰ বাহিৰ কৰিব লাগে। ডটৰ মান আমি কেনেকৈ বাহিৰ কৰিম? পিৰ যিকেইটা সত্য তালিকা আছে তাৰে ভিতৰত আমি প্ৰথমত চাম দুয়োফালে সঁচা বা দুয়োফালে টি ক'ত আছে। তোমালোকে চাওঁ প্ৰথমৰ শাৰীত কি আছে, আমাৰ দুয়োফালে টি আছে। তো মাজতটো আমাৰ টি হ'ব আৰু বাকীবোৰ এফ হ'ব। এতিয়া মন কৰা 2 নম্বৰটো কি আছে, পি ভেল কিউ। পি ভেল কিউ। তো আমি জানিলোঁ যে পিৰ মান আমাৰ 2টা টি 2টা এফ হ'ল। তো চোৱা, পিৰ মান 2টা টি আৰু 2টা এফ আৰু কিউৰ মান টি এফ টি এফ। এতিয়া আমাৰ বাহিৰ কৰিব লাগে ভেলৰ মান। তো মই আগতে ভেলৰ মানটো বাহিৰ কৰিছোঁ, তোমালোকে শুনা। ভেলৰ ক্ষেত্ৰত আমাৰ এটা নিয়ম আছে যে যদি দুয়োফালে মিছা হয়, দুয়োফালে মানে পিৰ মানো এফ আৰু কিউৰ মানো যদি এফ হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, মাজৰ যিটো আমাৰ বৈকল্পিক বা বিয়োজকৰ মান হ'ব এফ আৰু বাকীবোৰ কি হ'ব, টি হ'ব। বুজি পাইছা? মনত ৰাখিবা যে পি ভেল কিউৰ ক্ষেত্ৰত যদি দুয়োফালে এফ হয় বা দুয়োফালে মিছা হয়, তেন্তে আমাৰ মেইন বৈকল্পিক ফলনটো মিছা হ'ব, অন্যথা বাকীবোৰ কি হ'ব, সঁচা হ'ব। এতিয়া মন কৰা, আমাৰ কি আছে, পি নিহিতাৰ্থ কিউ আছে। তো মই ইয়াত অলৰেডি বাহিৰ কৰিছোঁ। তো তোমালোকে কেনেকৈ বাহিৰ কৰিব লাগে মই দেখুৱাই দি আছোঁ, ৰ'ব। তো চোৱা, আমাৰ কি আছে, পিৰ মান 2টা টি আৰু 2টা এফ আছে। কিউৰ মান টি এফ মই বহাই দিছোঁ। এতিয়া আমাৰ বাহিৰ কৰিব লাগে কাৰ মান, আমাৰ বাহিৰ কৰিব লাগে আমাৰ ইমপ্লাইজৰ মান। তো মনত ৰাখিবা, ইমপ্লাইজৰ ক্ষেত্ৰত আমাৰ কি হ'ব, এটা নিয়ম আছে আমাৰ, দুয়োফালে সঁচা হ'লে সঁচা
আৰু দুয়োফালে মিছা হ'লেও কি হ'ব সঁচা আৰু আগৰটো যদি মিছা হয় আগৰটো মানে পিৰ মান মিছা আৰু কিউৰ মান সঁচা তেন্তে হ'ব সঁচা আৰু পিৰ মান সঁচা আৰু কিউৰ মান মিছা তেন্তে হ'ব মিছা বুজি পালা এতিয়া চোৱা আমি পি ত্ৰিপল বাৰ কিউ ইয়াৰ মান আমি কেনেকৈ বাহিৰ কৰিব লাগে শিকিম তো তোমালোকে জানা যে পিৰ সমুখত একো নাই মানে পিৰ মান দুটা টি আৰু দুটা এফ বহাই দিলা কিউৰ মান টি এফ বহাই দিলা ইয়াত মন কৰিবা যে আমাৰ প্ৰত্যেকটো ফলনতে দুয়োফালে সঁচা হ'লে সঁচা হ'বই তো আমি কি কৰিম দুয়োফালে সঁচা আছে সঁচা কৰিম আৰু দুয়োফালে মিছা আছে আমি সঁচা কৰিম বুজিলা ইমপ্লাইজ আৰু ত্ৰিপল বাৰৰ ক্ষেত্ৰত দুয়োফালে যদি আমাৰ মিছা হয় তেন্তে মাজতটো কি হ'ব সঁচা তদুৰূপ ত্ৰিপল বাৰৰ ক্ষেত্ৰত দুয়োফালে যদি মিছা হয় মাজতটো হ'ব সঁচা এইখিনি মই চেম কৰিলোঁ যে দুয়োফালে সঁচা আছে সঁচা কৰিলোঁ আৰু দুয়োফালে মিছা আছে সঁচা কৰিলোঁ এতিয়া বাকীবোৰ কি হ'ব আমাৰ ত্ৰিপল বাৰৰ ক্ষেত্ৰত মিছা হ'ব বুজিলা এইখিনি হ'ল আমাৰ এনচাৰ এতিয়া সাপোজ তোমালোকৰ পৰীক্ষা দিয়া আছে পি ইমপ্লাইজ ফাৰ্ষ্ট ব্ৰেকেট পি ভেল নেগেশ্যন কিউ এনেকৈ দিয়া আছে তো আমি কেনেকৈ কৰিম হয়নে তো মন কৰিবা আমি কি শিকিলোঁ আমি প্ৰথমত কি কৰিম মানবোৰ বহাই দিম আমাৰ কি দিয়া আছে পিৰ মান আমি কি জানো দুটা টি আৰু দুটা এফ পিৰ মান আমি দুটা টি দুটা এফ লিখিলোঁ কিউৰ মান আমি কি জানো এফ টি এইখিনি কৰিলা তো আমি যেনেকৈ গণিতত আমি বৃহৎৰ কাম আগত কৰিছিলোঁ আমি সেম তেনেকৈ বৃহৎৰ কাম আগত কৰিম তো পিৰ মান আমি লিখিলোঁ আৰু নেগেশ্যন কিউৰ মান লিখিলোঁ এতিয়া আমাৰ কাৰ মান বাকী আছে ভেলৰ মান হয়নে তো ভেলৰ মানত আমি কি কৰিম আমি প্ৰথমত চাম যে আমাৰ নিয়মতে দুয়োফালে মিছা হ'লে মিছা হ'ব আৰু বাকীখিনি কি সঁচা হ'ব তো প্ৰথমত চোৱা তোমালোকে দুয়োফালে মিছা ক'ত আছে মিছা আমাৰ দুয়োফালে ক'ত আছে চোৱা 3 নম্বৰ সাইড আছে তো আমি কি কৰিম ইয়াত মিছা কৰিম আৰু বাকীবোৰ কি কৰিম সঁচা কৰি দিম এতিয়া মন কৰা কাৰ মান বাকী আছে আমাৰ পিৰ মান তো পিৰ মান বহাই দিয়া দুটা টি আৰু কি হ'ব দুটা এফ বহাই দিলা এতিয়া কাৰ মান বাকী আছে আমাৰ ইমপ্লয়জৰ মান বাহিৰ কৰিব লাগে এতিয়া ইমপ্লয়জৰ মান আমি কোনটো মান এড কৰি বহাম ঠিক আছে তো পিৰ মান আৰু এই পি ভেল নেগেশ্যন কিউৰ ভিতৰত আমাৰ এই শাৰীৰ মানটো কি আছে আমাৰ এই দুটা দিয়ে আমি ইমপ্লয়জৰ মান বাহিৰ কৰিম তো ইমপ্লয়জৰ ক্ষেত্ৰত নিয়ম কি আছিল যে দুয়োফালে সঁচা তো ইফালেও সঁচা আমাৰ কি হ'ব সঁচা হ'ব আৰু মিছা বাহিৰ কৰা ক'ত এই 3 নম্বৰ সাইড দুয়োফালে মিছা আছে তো আমি কি কৰিম সঁচা কৰিম ইয়াতো আমাৰ টি আছে ইয়াতো টি আছে আমি কি কৰিম সঁচা কৰিম ইয়াত এফ ইয়াত টি আছে আমি কি কৰিম সঁচা কৰিম এতিয়া আমাৰ কি হ'ল মূল যেটো মান সেটা আমাৰ কি হ'ল ইমপ্লয়জৰ মানটো হ'ল তো এতিয়া ইয়াক কি বুলি কোৱা হ'ব সত্য ফলন বুলি কম বুজিলা তোমালোকে কমেন্ট কৰিবা নবুজিলে মই আকৌ ভালদৰে বুজাই দিম ধন্যবাদ